ইয়াতে থাকিম বুলি ভাবিছিলোঁ, কিন্তু আমি ট্ৰাই কৰিছোঁ যে ক'ত থাকিম কিন্তু। So guys, এতিয়া আমি চবে লৈ আছোঁ ৰেষ্ট। চাব এতিয়া বাকীখিনি বহুত আছে পিছত। এতিয়া এনেকুৱা এটা আপ আছে, তাৰপিছত আছে ডাউন। কেনে এতিয়া এটা আপ পাম, তাৰপিছত ডাউন পাম, তাৰপিছত আপ 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 আপ। So guys, অলমষ্ট চব আহি পাই গ'ল এইফালে। এতিয়া এখন আছে দোকান, এইফালে লাষ্ট এখন আছে দোকান। ইয়াৰ পৰা এনেকৈ আপ 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 অনলি আপ মানে। সুখ দুখ দুখ সুখ সবই বাটেৰা বহুত দিনৰ পৰা হয় নাই दिनहरू दुःखका नआउला भन्दिन तर कटाउनेछु सबै सबै सँगै हाँसेर बाचा भयो तिमीलाई बाचा भयो तिमीलाई So let's go. So guys, यार पूरा आप only up. यार पूरा आप पूरा start. বাকি কেইজন আগত, বাকি কেইজন পিছত, আমি পৰা আছোঁ মাজত। এতিয়া মানে ইয়াৰ পৰা পূৰা আপেই আপ পৰা এতিয়া আমি সেইফালে আছে ৰাস্তা। আপোনালোকে দেখা পাইছে ভিডিঅ'ত প্লেন বাট প্লেন নহয় গাইছ, আপ হয়, আপ বহুত বেছি আপ। চ' গাইছ লগভগ এঘণ্টামান হ'ল আপে আপ উঠাই আছোঁ বাপৰে। চাওক না, ভাল পূৰা বেয়া হৈ গৈছে বিকজ অফ ৰ'দ গাইছ। ৰ'দটোৱে বহুত বেয়া কৰিলে বাপৰে। আৰু ইয়াতে একো এটা ঘৰ নাই কিবা আছে, ঘৰ পাম আৰু এখন গাঁও আছে, বাট সেইটো বহুত দূৰত আছে। ৰাস্তা চাওক বাপৰে, এইফালে ভিউ চাওক না, সেইফালে যাব লাগিব আমি, এইটো পাহাৰ। ভাই অলপমান ডাউন পাইছোঁ এতিয়া। চ' গাইছ এবাৰ এইটো ভিউ চাওক ভাই। আৰু সেইটো হৈছে পানী, মানে তাৰ পৰা এখন নদী বৈ গৈ আছে, তাৰপিছত পাহাৰ আৰু এতিয়া পৰা ডাউন আছে। ত' লেটছ গো। ত' গাইছ লগভগ 5 কিলোমিটাৰমান ডাউন নামি এতিয়া ভাল চাই এটা জেগা পাইছোঁ। সেইফালে চাওক বা, আমাতকৈ আগত ফটো শ্বুট। ৱাও ব্ৰিজখন কিবা এই অল্ড মডেল টাইপৰ ব্ৰিজ, ঠিকেই আছে। জীৱनको बाटो यो हिँडेको अब सजाएर মানে ইমান ভিতৰত ইমান ধুনীয়া জেগা কি ক'ম মানে। এতিয়া গৈ আছোঁ টুৱাৰ্ডছ নদীলৈকে। অ'কে, নদী যায় কেনে চাগে গা চা ধুওঁ, ফ্ৰেছ হওঁ। এতিয়া চাওঁ ৰাস্তাটো কোন পিনে আছে। চ' এতিয়া ৰাস্তা চাওক গৈ আছে, এটা আছিলে ৰাস্তাৰ ফ্ৰণ্টত, সেইটো পৰা আপ আছিলে, আমি আপ দেখি নগ'লোঁ। এতিয়া এটা লেফ্ট চাইড টাৰ্ণিং পাইছিলোঁ, ইফালে সোমাই আহিছোঁ। আই গেছ এইফালে নদীখন যেন পাই যাওঁ। তেতিয়া ইয়াৰ দেখোন ৰাস্তা চাওক ভাই, ফুল অফ ৰোড। অৰে বাপৰে, এইচোন কিবা মাল চাল চাপ্লাই হৈছে নেকি তাই, ঠিক নাই গাইছ। ক'ত আহি গৈছোঁ বাপৰে। চ' গাইছ ইমান কষ্ট কৰি ফাইনেলি এইফালে চাওক ভাই, ভিউ চাওক ন এবাৰ। বাকী আমাৰ মেম্বাৰ্ছখিনি বাৰু আহি আছে এইফালে, আমি শ্বেয়াৰ দিছোঁ। ইয়াতে এটা প্ৰব্লেম সেইটো হৈছে নেটৱৰ্ক নাই। চ' ইয়াৰ চাওক না, কোনো মানুহ নাই, অকল আমি চাওক, অকল আমি আৰু এনিমেল আছে, মানে হাতী আছে। বেলেগ হ'ব পাৰে, ঠিক নাই। চ' গাইছ ফাইনেলি ইয়াৰ কষ্ট কৰি ইমান উঠাই ফাইনেলি চাওক। এতিয়া ধুনীয়াকৈ গা ধুম, আণ্ডাৰ চচ ল'ম, আৰু বাছ ইয়াতে খালি এটা প্ৰব্লেম সেইটো হৈছে চাৰ্জ নাই। এতিয়া ঘৰৰ মানুহে বেলেগ একো নহয়, চাৰ্জ নহয় মানে নেটৱৰ্ক নহ'লেও বাছ ঘৰৰ মানুহে চিন্তা কৰে সেইটোৱে। গাইছ ৰিলেক্স একদম। বাকী চব মেম্বাৰ্ছবোৰ আহি আছে লাহে, আমি ফাৰ্ষ্ট আহি পাৰিলোঁ বিকজ আমাৰ MDB এতিয়া বাছ ইয়াৰ নহয় বাৰু, ইয়াৰ ৰোড বাইক। ভাই এইবাৰ ভিউ চাওক না, মানুহ চানুহ নাই, অকল আমি। চকুন ভাই চকুন। চ' গাইছ প্লেচটো ভালেই আছে, বাট ইয়াৰ মানুহবিলাকে আহে ড্ৰিংকছ কৰিলে একো নাই, বাট গ্লাছ ভাঙি যায়। আমি কিমান চাফা কৰিলোঁ ঠিক নাই এতিয়ালৈকে। চ' এতিয়া অকণমান আগত গৈছোঁ এইফালে,
মানে দ চাবলৈ গৈছোঁ দ য'ত দ আছে মানে ইয়াতে দ আছে বাট আঁঠুৰকৈ আছে আৰু আমাক আৰু অকণ দ লাগে চুলি চাওক না কি হৈছে ए बुढी म मान्छे निकै रिसाली मुडी तर माया तिमीलाई निकै गर्छु बुढी तोप्तानी आकाशमा उडी 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 बुढी म मान्छे निकै रिसाली मुडी तर माया तिमीलाई निकै गर्छु बुढी सो गाइस क्लिप चाहिँ बहुत लो হৈ গ'ল এতিয়া ঠাণ্ডা লাগিছে চানো চাগে কেঙাইমা চাগে ব্লাৰ হৈ আছে সো এতিয়া কাপোৰ পিন্ধিলোঁ বিকজ এতিয়া আমাৰ ৰিয়েল এডভেঞ্চাৰ ষ্টাৰ্ট হ'ব অ'কে সো কাপোৰ পিন্ধাৰ পিছত কৈ আছোঁ কি হ'ব সো গাইছ এতিয়া আমি ওলাই গৈছোঁ চব বাইকখিনি গ'ল আৰু এতিয়া মেইন থিং হৈছে যে নেটৱৰ্ক বিকজ পুৰাৰ পৰা মই ঘৰত একেবাৰে ফোন কৰা নাই আৰু চাগে আই থিংক ঘৰটো টেনশ্যন ল'ব পাৰে চ' সেইকাৰণে এখন ওচৰতে এখন গাঁও আছে চ' তাতে কিনে নেটৱৰ্ক চাওঁ যদি নেটৱৰ্ক নাহে দেন তাহাঁতৰ মানুহৰ পৰাই কল কৰিম আৰু টাইম হৈ গ'ল এতিয়া লগভগ 3টা গাইছ চ' এতিয়া আমাৰ প্লেন সেইটো যে আমি কৰিম আজি কেম্পিং ইয়াতে চ' মানে ঘৰত কল যদি নকৰোঁ মানে কেছটোৰ পৰা বেয়া যাব আৰু টেনশ্যনে লৈ থাকিব চ' এতিয়া চাওঁ যদি নেটৱৰ্কৰ পৰা কল কৰিম নহ'লে বেলেগৰ পৰা ফোন কৰি কিনে হেল্প লৈ কিনে কল কৰিম আৰু আজি কৰিম কেম্পিং মানে ইয়াতে সেই জংঘলৰ মাজত কৰিম কেম্পিং এইবোৰ এতিয়া কাৰণে মই আচলতে ৰখি আগত এখন গাঁও আছে তাতে কিনে এখন হেল্প খুজিম চ' আৰু ভোকো লাগিছে ব্ৰেকফাষ্ট যি কৰা চ' দেখতে চ' গাইছ টাইম হৈ গ'ল এতিয়া 4টা বাট আমি ভাবিছোঁ যে কেম্পিং কৰিম বুলি বাট এতিয়া কেম্পিং চাগে হোৱাত নহ'ব বিকজ আমি ইয়াতে থাকিম বুলি ভাবিছিলোঁ কিন্তু আমি ট্ৰাই কৰিছোঁ যে ক'ত থাকিম কিন্তু ইয়াতে পাৰ্মিশ্যন নাই য়েছ ভাই বাহাৰ আজেগা ভাই চ' গাইছ টাইম হৈ গ'ল এতিয়া 5:30 আৰু ইয়াত এতিয়া থকাটো নহ'ব এতিয়া আমি যাম থাকিবলৈ এটা জেগাত বাট মানে থাকা বোৱা একো ফিক্সো হোৱা নাই বাকী এতিয়া প্লেচ চাবলৈ গৈছে কিন্তু থাকিম তাতে বাট বহুতে ৰিক্স হ'ব পানীৰ ছাইডত আৰু জংঘলৰ মাজত থাকিম চ' গাইছ ফাইনেলি এটা প্লেচ পালোঁ বিচাৰি কিনে চাব পাৰি এতিয়া ক'তো চাওঁ ভাই এতিয়া টাইম হৈ গ'ল এতিয়া 6টা আন্ধাৰ হ'বই হ'ল বাৰু চ' এতিয়া টেণ্টটো লগাওঁ দেন লগ পাই আছোঁ माया तिमीलाई निकै गर्छु बुढी तोप्तानी आकाशमा उडी 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 চ' গাইছ আমি নেটৱৰ্ক বিচাৰি কিনে ক'ত যে আহি পেলাই ঠিক নাই মানে নেটৱৰ্কে নাই আৰু এইফালে মোৰ চাৰ্জ আছে মাত্ৰ 36 এতিয়া নানো কি হয় ইয়াত ব্লগ বনাব পাৰোঁ নে নাই এইফালে চাৰ্জো নাই না নেটৱৰ্কো নাই ঘৰতো ফোন কৰিব নাই বাপৰে চ' আমি সেই তাত আছোঁ চাওক আমি সেই তাত থাকিম আজি চ' ইয়াত দেখাই আছোঁ টেন্ট আমি কৰিছোঁ কি নাই ভালকৈ দেখাই আছোঁ বাট ইয়াৰ আমি য'ত আছোঁ না নেটৱৰ্ক না ফোনৰ চাৰ্জ দিব পাৰিম এতিয়া না ইয়াৰ কাইলৈ কি হয় কালিতো পুৱাই উঠি পলাম ইয়াৰ পৰা বিকজ ফোন য'তে ভাল দোকান পাম তাতে ফোন চাৰ্জ দিম আৰু ইয়াতে হাতী অলপ বহুত বেছি চান্স থাকে মানে ইয়াৰে আমাৰ লোকেলৰ মানুহখিনি কৈছে যে বাহিৰত ৰাতিকে একদমেই ওলাবলৈ মানা কৰিছে বিকজ অফ হাতী চ' এতিয়া যাওঁ অকণমান ৰেষ্ট লওঁ আপোনালোকক দেখাই আছোঁ চ' গাইছ এতিয়া আহি গ'লোঁ টেণ্টৰ ভিতৰত চাব পাৰি আমাৰ খোৱা বস্তুবিলাকে হৈছে ৰেডি এতিয়া অকণ শুই লওঁ বিকজ ইয়াৰ ফোনত চাৰ্জো নাই চ' শুই লওঁ অ'কে গাইছ আমাৰ চাওক আজি আমাৰ ৰাতিৰ মানে ডিনাৰ আৰু কি কৰিম মানে এডভেঞ্চাৰ কৰিলে এয়াই মানে মেগী সেয়া আমাৰ ট্ৰেইন লাগি আছে সেইফালে আছে সন্দীপ দা ভেংকাৰেশ দা ভিতৰত চব বাইকখিনি শুই আছে চাওক এই চাওক বাই ময়ো খাই কিনে শুই মই চাওক মেগীৰ পৰা আৰু অলপ মেগী সেইবিলাক চাওক এইফালে আমাৰ চটপিনি গ'ল আহি আমি অনা নাছিলোঁ বাট ইয়াৰে আমাক যোনখিনি লোকেলৰ মানুহখিনি আমাক বহুতে হেল্প কৰিছে আমাক থাকিবলৈ প্লেচ দিছে এইফালে চচপেন দিছে আৰু কি লাগে চ' এইফালে এতিয়া বনাম মেগী আৰু খাম চ' সেই তাৰ পৰা হয় আপ ষ্টাৰ্ট আৰু আমি চাওক ক'ত আছোঁ এইটো এটা মন্দিৰ আৰু এইখিনিতে মানে বিয়া চলিছে এটলিষ্ট ইয়াৰ বিয়াত আমাক মাতিব পাৰে হ'লেও মানে বিন বোলে মেমক বুন যাব বেলেগ বাৰু এইটো এটা মন্দিৰ হৈ চাব পাৰে আৰু গোটেই চাইকেলবিলাক চব চাওক এখন মোৰ চাইকেল এখন ৰোড বাইক চবৰ চাইকেল আছে ইয়াতে
এইটো এটা মন্দিৰ আছে এইটো এইটো মন্দিৰৰ ছাইডত আমি তাতে টেণ্ট লগাইছোঁ আৰু সেইখিনি মানে বিয়া হৈ আছে ইয়াৰ মাতিলে এটলিষ্ট আমাৰ মানে খোৱা বোৱাটো হৈ গ'ল হয় একো নাই ये लोग लिपीस कर रहे हैं লিভ কিছু লেভে হেল্ল' গাইছ চাওক আমি টেণ্ট হৈছে এটা আৰু মানুহ চাওক আমি আছে এইফালে এটা দুটা তিনিটা চাৰিটা পাঁচটা এইফালে এটা বস্তু দেখাইছো এইপিনে এক্সট্ৰা জাগা আছে মানুহকেইটাৰ লিপকিস কেক খোৱা নাই जगह सौरभ के लिए है वो आई निरंतर टीटन बेबी सौरभ आना कोई मर ही गया है गुस्सा तेरा कम करा दवा जा এইটো এটা মহিলা खाना पाए मुझे आज अंदर ओके गाइस नाउ गुड नाइट काली मॉर्निंग लॉक पे उसको भी ले लेना ब्लॉग में बाय 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 So guys, good morning. Our time হ'ল এতিয়া 5:30. আমি যিমান পাৰোঁ সিমান সোনকালে আহিছোঁ ওলাই বিকজ ঘৰ যাব লাগে আৰু ঘৰ যদি দেৰিকৈ ওলাওঁ দেন ৰ'দ যায় ওলাই চ' ৰ'দততো একদমেই নোৱাৰোঁ চলাবলৈ চ' সেইকাৰণে মৰ্ণিং ওলাই আহিছোঁ যদি এতিয়া হাতী যদি যায় নোলায় চেচ ইয়াৰ চ' একো বাৰু নহয় এতিয়া চ' এতিয়া গৈ আছোঁ তোমাৰ ঘৰলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক ভাই একবাৰ এইটো ৰাস্তা চাওক এবাৰ কি শান্ত না ৰ'দ আছে না কিবা আছে দেখো বাহ জানো কি ধুনীয়া ৰাস্তা শান্ত সুস্থ না কিবা ধূলি আছে না কিবা আছে বাছ আমি ওলাইছোঁ জলদি বিকজ কি ৰ'দ চ'দ নাপাওঁ এতিয়ালৈকে বাৰু ৰ'দ দিয়া নাই এতিয়া টাইম হৈ গ'ল 7:30 আৰু 2 ঘণ্টামানৰ পিছত ঘৰ গৈ পাই যামগৈ চ' গাইছ আজি হৈছে নেক্সট ডে আৰু ঘৰ আহি পাই গ'লোহি আৰু ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্ট জনাওক আৰু গাইজ প্লিজ লাইক এটা কৰি দিব আৰু যদি ইয়ালৈকে চাই এটাটো শ্বেয়াৰ কৰি দিয়ক চ' বহুতে ভাল লাগিলে আজি ৰাইডটো কৰি কিনে তো আমাৰ ৰাইডৰ এটা প্লেন চলিছিল সেইটো আছিল কি টাৱাং ৰাইড অ'কে চ' সেইটো বাৰু আনফৰ্চুনেটলি ৰাইডটো কেঞ্চেল হৈ গ'ল বাট সেইটো কেঞ্চেল হোৱাৰ লগে লগে আমাৰ এটা ৰাইড এটা প্লেনিং হৈ আছে আকৌ এটা সেইটো হৈছে ইণ্টাৰনেশ্যনেল ৰাইড উইথ চাইকেল অ'কে সেইটো চুন মই আপডেট দিম ক'ত যাম কি কথা এতিয়া কৈ দিম বাৰু ফিক্স হ'লে ডাইৰেক্ট মই আপোনালোকক কৈ দিম এইটো বছৰতে যাম সেইটো হ'ব ইণ্টাৰনেশ্যনেল ৰাইড আৰু সেইটো চাবলৈ গাইজ আপোনালোকৰ ছাপৰ্ট লাগিব সেইটো ৰাইড কৰিবলৈ আৰু আপোনালোকে ছাপৰ্ট দেখুৱাওক অকণমান শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক চ' ইমানখিনি চ' সেইটোৰ ৰাইড যদি পূৰা 100% ফিক্স হৈ যায় দেন মই চিয়'ৰলি কৈ দিম ক'ত যাম কি কথা চ' আপোনাক খালি জাষ্ট ছাপৰ্ট দেখাওক চ' এইটো ভিডিঅ' ইয়াতে এণ্ড কৰোঁ যদি বিচাৰে ভাল পায় লাইক কৰি দিয়ক আৰু যদি নিউজ ছাবস্ক্ৰাইব কৰি দিয়ক চ' আজিলৈ আহিলোঁ টেক কেয়াৰ বাই বাই